যেতিয়া কথা আহে ক্ৰিকেটৰ সেই সময়ত মানুহে ভাবে ভাৰত, অষ্ট্ৰেলিয়া, ইংলেণ্ড। কিন্তু তুমি কেতিয়াবা ভাবিছেনে হিমালয়ৰ কোলাত থকা এটা সৰু দেশ নেপাল একদিন বিশ্বক কঁপাই দিব বুলি? হয় বন্ধুসকল, আজি আমি কম নেপালে কেনেদৰে টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এক নায়ক হ'ল, কেনেদৰে এটা দলৰ স্বপ্ন বাস্তৱলৈ আহিল। এটা ইতিহাস, এটা গৰ্ব আৰু এটা অনুপ্ৰেৰণা। আজি স্পৰ্টছ সাগা আসাম লৈ আহিছে নেপালৰ সেই অজান কিন্তু গৌৰৱময় গল্প। প্ৰস্তুত হওক, কাৰণ আজি আপোন শুনিব এক অনন্য কাহিনী। নেপাল ক্ৰিকেটৰ এটা নতুন সূৰ্যোদয়। কেতিয়াবা ভাবিছিলেনে হিমালয়ৰ কোলাত থকা এটা সৰু দেশ নেপাল এদিন আহি বিশ্ব ক্ৰিকেটত ইতিহাস লিখিব? কিন্তু 2023 চনত সেই আশ্চৰ্য ঘটিল। টি-20 আন্তৰ্জাতিক ক্ৰিকেটত নেপালে সৃষ্টি কৰিলে এক অভূতপূৰ্ব কীৰ্তি। প্ৰথম দল হিচাপে 300ৰ অধিক ৰান তুলিলে। হয়, ঠিকেই শুনিছে, মংগোলিয়াৰ বিপক্ষে এছিয়ান গেমছ 2023ত নেপালে কৰে 314 ৰান। সেই দিনটোত প্ৰতিটো চিক্সাৰ, প্ৰতিটো বাউণ্ডাৰীতেই যেন নেপালৰ প্ৰতিটো নাগৰিকৰ হৃদয়ৰ গৰ্বৰ ধ্বনি আছিল। 26টা 6। আকাশটো যেন চিক্সাৰ সংখ্যা গণি গণি ফূৰ্তি কৰিছিল দৰ্শক, প্ৰতি বলত গজজকৈ উৰা মাৰিছিল সেই বলবোৰ। তেতিয়াহে আহিল সেই ক্ষণ, যিক্ষণে নেপালে বিশ্বক কঁপাই দিছিল। দীপেন্দ্ৰ সিং কৰে 9 বলত অৰ্ধশতক। বিশ্ব টি-20 ইতিহাসৰ আটাইতকৈ দ্ৰুত 50। প্ৰতি বলত যেন বজ্ৰপাত, প্ৰতি হিটত আগ্নেয়গিৰিৰ জুই। আৰু পিছফালে আছিল কুশল মল্লা, তেওঁ মাত্ৰ 34 বলত শতক। ৰোহিত শৰ্মা আৰু ডেভিড মিলাৰৰ ৰেকৰ্ড ভংগ প্ৰমাণ দিলে। নেপাল সৰু দেশ হ'লেও সপোনবোৰ মহান। তেওঁলোকৰ জয় হ'লে কেৱল এটা খেল নহয়, এটা দেশৰ আত্মবিশ্বাসৰ জয়। দীপেন্দ্ৰ সিঙে আন এটা ৰেকৰ্ড কৰিলে, 10 বলত ষ্ট্ৰাইক ৰেট 520। বিশ্বত এই ৰেকৰ্ড এতিয়াও অদ্বিতীয়। মেচৰ ফলাফলতো নেপালৰ ৰেকৰ্ড হয়। 273 ৰানৰ ব্যৱধানত নেপালৰ জয়। ইতিহাসৰ সৰ্ববৃহৎ জয়ৰ ৰেকৰ্ড। সেই দিনটোত কেৱল নেপাল নহয়, জীয়াই উঠিছিল জুনুন, পৰিশ্ৰম আৰু বিশ্বাস। প্ৰমাণ দিছিল, যদি মনত প্ৰতিজ্ঞা থাকে, তেন্তে সৰু দেশো বিশ্বত জিলিকিব পাৰে। নেপালৰ এই যাত্ৰাই সকলোকে স্মৰণ কৰায়, ক্ৰিকেট কেৱল বল বেটৰ খেলা নহয়, ই গৰ্ব, অনুভূতি আৰু পৰিচয়ৰ গল্প। আজি বিশ্বত জুৰি সেই নেপালৰ কাহিনী গৰ্বৰে উচ্চাৰিত হৈছে। এয়া আছিল নেপালৰ ক্ৰিকেট যাত্ৰা।